হাই এভৰিৱান, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মই ভালে আছোঁ বুলিও ক'ব নোৱাৰোঁ বহুত, কাৰণ আজি মোৰ কিছুদিনৰ পৰা মানে 3-4 দিনৰ পৰা আজি মোৰ জ্বৰ হৈ আছে। মিষ্টাৰ আৰু মোৰ জ্বৰ হৈছে, ল'ৰাটো হোৱা নাই বাৰু, ল'ৰাটো ঠিকে আছে বৰ্তমান। আৰু সেইকাৰণে ভিডিঅ'বোৰ দিব পৰা নাই, বনাই থৈছোঁ যদিও মানে মন যাই থাকে দিবলৈ, কিন্তু মানে দেহাটো নকয় আৰু ইমানে গা বেয়া। আৰু মোৰ মাতটো শুনি আপোনালোকে গম পাইছে চাগে কেনেকুৱা হৈছে। এনেকুৱা মাত লৈ আচলতে ভিডিঅ' কৰিবলৈ মন যোৱা নাছিলে, হ'লেও ভাবিলোঁ মানে দুৰ্গা পূজা গ'লেই যিহেতু আপোনালোকক শুভেচ্ছা দিবলৈ থাকি গ'ল, সেইকাৰণে ভাবিলোঁ আপোনালোকক শুভেচ্ছা দিওঁ। আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা থাকিল, দেৰিকৈ হ'লেও। কাৰণ মই ইয়াতে যিহেতু পূজা তেনেকৈ উদযাপন কৰা নহয়েই, দুৰ্গা প্ৰতিমাক পূজা কৰা নহয়, মাত্ৰ নৱৰাত্ৰি পালন কৰে। সেইকাৰণে ল'ৰাটোক লৈ গৈছিলে মিষ্টাৰে, দেখুৱাইছোৱে। সেইকাৰণে মই নগ'লোঁ, গাটো খুব বেয়া কাৰণে। ল'ৰাটোক মাত্ৰ মন্দিৰত অকণমান সেৱা কৰাই লৈ আহিছে, সিমানেই, বেলেগ একো নহয় ইয়াতে। আৰু দশেৰা হয়, ৰাৱণ জ্বলাই ইয়াতে। যাওঁ নাযাওঁ সেইটো ঠিক ক'ব নোৱাৰিম, কাৰণ পূজাত নগ'লোৱে যিহেতু, এইটো মই ঠিককৈ ক'ব নোৱাৰিম বুলি নহয়। আৰু পূজাৰ বজাৰ তেনেকুৱা নহয়ো বাৰু ইয়াতে। আৰু ল'ৰাটো যিযোৰ কাপোৰ পিন্ধি শিকিছিল সেইযোৰ আনিছিলোঁ মানে অৰ্ডাৰ দি, সেইযোৰ আনিছিলোঁ মিছোৰ পৰা। আৰু মিষ্টাৰৰ টি চাৰ্টটো দেখিছে, সেইটো আনিছিলোঁ। ভাবিছোঁ আৰু কেইটামান বস্তু আনিছোঁ, আপোনালোকক দেখুৱাই দিওঁ। ভিডিঅ' বনোৱা হোৱাই নাই যিহেতু, ইয়াকে দেখুৱাই দিওঁ আজি, বেলেগ ভিডিঅ' বনোৱা হোৱা নাই। সেইকাৰণে আহকচোন চাওঁ কি কিনি ল'লোঁ। প্ৰথমতে দেখুৱাই দিওঁ মই এটা ফ্ৰক বুলি ক'ব নোৱাৰি, মানে আমব্ৰেলা টাইপৰে হয়, বহুত লঙো নহয়, আঁঠুৰ তললৈ যায়। কাপোৰটো ভাল লাগিলে, এনেকুৱা কালাৰৰ কাপোৰ মোৰ তাত নাছিলে কাৰণে মই ল'লোঁ। চাইজটো অকণমান ডাঙৰে বাৰু, এম চাইজ দিছোঁ যদিও মোৰ তাত অকণমান ডাঙৰ হয়, এইটো ফিটিং কৰি ল'ব লাগিব। আৰু কিবা চিম্পুল হয় কাৰণে ভাল লাগিলে কাৰণে ল'লোঁ। এইটো খুব চিম্পুল হয়, জাষ্ট এনেই ওলা সোমোৱা কৰিবৰ কাৰণে ল'লোঁ। আৰু কেনেকুৱা লাগিছে জনাবচোন। আৰু এটা কথা, এইটো মাইকটো যে, এইটো মাইকো লৈছোঁ। আৰু যিডাল ট্ৰাইপডত মানে ষ্টেণ্ড লগাই মই ভিডিঅ' বনাই আছোঁ, সেইডালো লৈছিলোঁ আচলতে। সেইডাল বাৰু মই ফটোত দি দিম আপোনালোকক। আৰু লগতে গুড্ডুৰ বাৰ্থডে আহি আছে, সেইকাৰণে কেইটামান ডেক'ৰেশ্যন কৰিবৰ কাৰণে বেলুন কিবা কিবি অৰ্ডাৰ দিলোঁ। আৰু এইখিনি বাৰু এতিয়া নেদেখুৱাওঁ খুলি, যেতিয়া মানে বাৰ্থডে হ'ব তেতিয়া নিশ্চয় আপোনালোকে দেখা পাব। আৰু লগতে এতিয়াই কৈ নথওঁ, আৰু কিমান ডাঙৰকৈ পাতিব পাৰোঁ সেইটোও নাজানো। আমাৰ যিহেতু গা বেয়া হৈয়ে আছে আৰু বেছি দিনো নাই, চাওঁ কি হয় সময়ত কিমানখিনি কৰিব পাৰোঁ। কাঠৰ কেইপাতমান কৰচ মই অৰ্ডাৰ দিছিলোঁ, ভাল লাগে নাছিল কাৰণে অৰ্ডাৰ দিলোঁ। আৰু ভাল লাগে, ইমান কৰচৰ দৰকাৰ নাই যদিও আহি গ'ল। কেইখন আহিছে, 4, 5, 6, 7খনে আহিল। এখন ব্যৱহাৰ কৰিছোঁ, সেইখন নেদেখুৱাওঁ বাৰু, হালধি লাগি আছে। আৰু এইখনো ধোৱা হৈছে, সেইকাৰণে কালাৰটো গৈছে। কালাৰ থকা নানিলেও হ'ল হয়, কিন্তু মই কালাৰ থকা আনি অকণমান ভুলেই কৰিলোঁ, কাৰণ কালাৰটো যোৱাৰ পিছতহে ৰন্ধা বঢ়া কৰিবলৈ সুবিধা, মানে নহ'লে ইয়াৰ পৰা ৰঙা কালাৰ ওলাই থাকে। সেইটো ভালদৰে ধুব লাগিব। সেইখিনি দৰকাৰে নাই ইমান, আগৰ বেলেগ ষ্টিলৰ কৰচবিলাক আছে যিহেতু, হ'লেও আৰু ভাল লাগিলে নাছিল কাৰণে ল'লোঁ, এটা হেঁপাহ আছিল। আৰু লগতে এইটো বস্তু মোৰ তাত নাই। আমি মানে যেতিয়া আমি ইয়াতে আছোঁ মানে কোৱাৰ্টাৰত, প্ৰয়োজন নহয় বুলি থাকিলোঁ বহুত দিন। মানে ইমান বস্তু প্ৰয়োজন নহ'ব, 2টা মানুহ যেনে তেনে চলিম আৰু, যামেই যিহেতু সেনেকুৱা ভাবিছিলোঁ। কিন্তু এতিয়া যিহেতু যোৱা নহয় আৰু বস্তুবিলাক লাগিয়ে থাকে, আপোনালোককো কেতিয়াবা ভাবোঁ ভাল বস্তু দেখুৱাবলৈ, ভাল কেৰাহী হ'লে ভাল, আৰু সেনেকুৱাকৈ যেনে তেনে চলি আছিলোঁ। কিন্তু এতিয়া ভাবিছোঁ লৈ লওঁ, সেইকাৰণে লৈ ল'লোঁ। এইখন ঢাকন হয় গ্লাছৰ,
প্ৰেষ্টিজৰ হয় এইটো, ইণ্ডাকশ্যনত ব্যৱহাৰ কৰিব পাৰি। এইটো আচলতে এবাৰ ব্যৱহাৰ কৰিলোৱে মই। ইয়াৰ ভিতৰখন এইখন এওঁলোকৰ কেণ্টিনতো পায়, কিন্তু সেইবিলাকৰ হেণ্ডেলবিলাক খুব ভাল নালাগিলে মোৰ। কালাৰটো একে পায় বাৰু, ৰঙা। হেণ্ডেলবিলাক যে এইবিলাক অকণমান হেৰিৰ নিচিনা হয়, কি কয়, প্লাষ্টিকৰ নিচিনা হয়। সেইকাৰণে মোৰ বহুত ভাল নালাগিল। ইয়াত মানে বাজাজৰে পায় আৰু ভালেই হয়। হ'লেও মই এইটো অৰ্ডাৰ দিয়ে ল'লোঁ, ফ্লিপকাৰ্টৰ পৰা লৈছোঁ এইটো। ইয়াৰ লগত 3টা দিছে ছেট, 3খন। এইখন ব্যৱহাৰ হোৱাই নাই। এয়া চাই লওক, প্ৰেষ্টিজৰ। আৰু এইফালে এইখন ভালেই হয়, ডাষ্টবিন। এইখন ধোচা বনাবৰ কাৰণে। আমি বাৰু এইবিলাক নবনাওঁৱে, হ'লেও বাৰু ট্ৰাই কৰিলে কেতিয়াবা আপোনালোকক দেখুৱাম বাৰু কেনেকুৱাকৈ ট্ৰাই কৰোঁ, কি কৰোঁ। এইখিনিয়ে আৰু বজাৰ। আমি তিনিও ওলালোঁ এতিয়া মানে ৰাৱণ জ্বলোৱাৰ কাৰণে। ভাবিছিলোঁ নাযামেই নেকি, কিন্তু মাতিলে আৰু বেছি জোৰকৈ মাতিলে। এতিয়া সময় 6:30 বাজিছিলে, কিন্তু প্ৰগ্ৰেমটো কেতিয়া ষ্টাৰ্ট হ'ব নাজানো, কিন্তু বহুত সোনকালে মাতিলে যেন লাগিছে। আগৰবাৰত অকণমান সন্ধিয়াকৈ হৈছিলে। হ'লেও যাওঁ, ল'ৰাটোৰ মনটো অকণমান ভাল লাগিব বুলিয়ে আহিলোঁ ওলাই। মানুহ ইফালে পাতল বাৰু, দুইফালে বহিছে, সিফালেও বহিছে, ইফালেও বহিছে। আমি য'তে সুবিধা পালোঁ ত'তে বহিলোঁ। ইফালেও আছে। আৰু ৰাৱণটো দেখুৱাই দি আছোঁ ৰ'ব। মাজে মাজে অকণমান ভিডিঅ' কৰিলোঁ, বহুত ভিডিঅ'ৰ কাৰণে আৰু দেখুৱাবলৈ একো নাই ইয়াতে। ৰাৱণটো খুব সৰুকৈ বনাইছে এইবাৰ, মাত্ৰ নিয়মটোহে কৰিছে। ওইটো ৰাৱণ হয়, ইয়াত ফটকাবিলাক জ্বলাব, আৰু এইটো বহুত ডাঙৰকৈ বনোৱা নাই। देखा ही नहीं किसने मारा। फायर तो इन्होंने किया, जलाया देखो उधर से। उधर से ना। अरे यार हम दिवाली पे सुंदर बनी में थे ना, तो हम सभी को पटाखे जलाने के लिए वो ऐसा था उसमें